এই বছরে মানে ঘনে ঘনে আহি আছে। জানাবো নি আছে লেট আছে কি এই যে এগুলো মাংস এগুলো ওই যে একটা হাতী আহিছিল, হাতী অহাৰ পিছত আমিতো চবে ঘৰে এৰি গুচি গ'লোঁ। তাৰপিছত কি হৈছে আমি গম নাপাওঁ। নিশাত এই যোৱা নিশাৰ আচ্ছা মৃত্যু মানে বন্যহস্তীৰ কেইটা মৃত্যু হৈছে? বন্যহস্তীটো মৃত্যু হোৱাৰ ভিতৰত এটাই দেখি আছো। আৰু মানুহটো মৃত্যু হৈছে এজন লোকজনৰ নাম ক'ব পাৰিব? যুগল বৰ্মন। যুগল বৰ্মন। বয়স কিমান মানুহ? বয়স 30-35। কিবা দাবীটো জনাবই লাগিব, যিহেতু আমাৰ হাতীৰ মানে তাণ্ডৱ, হাতী আৰু মানুহ যিটো তাণ্ডৱ হৈ আছে, কিন্তু চৰকাৰেতো কোনো ব্যৱস্থা লোৱা নাই এতিয়ালৈকে। বন বিভাগৰ ফালৰ পৰা সঁহাৰি পাইছেনে তেনেকুৱা? পোৱা নাই, কোনো পোৱা নাই এতিয়ালৈকে অহা নাই।